মাই ডিয়াৰ ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকল ছাত্ৰ ছাত্ৰীৰ ইংৰাজীৰ হাতৰ আখৰ একেবাৰে বেয়া, নাইবা সেইসকল পিতৃ মাতৃৰ বাবে যিসকলে নিজৰ সন্তানৰ হাতৰ আখৰ ভাল কৰিবলৈ নাইবা অংক যেনে যোগ বিয়োগ পূৰণ হৰণ শিকাবলৈ বহিৰ নামত বহুতো টকা খৰচ কৰিবলৈ দেখিবলৈ পোৱা যায়। সো ভিউৱাৰ্ছ, ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু তাৰ আগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশ্যনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। আজি মই তোমালোকক যিখন বহি দেখুৱাম সেই বহিখন মই অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনো। তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা, তেতিয়াহে গম পাবা যে আচলতে এই বহিখনত আছে কি, নাইবা এই বহিখনে আমাৰ হাতৰ আখৰ কেনেকৈ ভাল কৰিব, কেনেকৈ সৰু ল'ৰা ছোৱালীবোৰে ইয়াৰ পৰা লাভৱান হ'ব। জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ইয়াত 4খন বহি, এটা কলম, চিয়াহী 1 পেকেট আৰু কলমত লগাই লৈ লিখিবৰ বাবে এটা ৰবৰো দিয়া আছে। মই সোনকালে কলমত চিয়াহীবোৰ লগাই লৈছোঁ। প্ৰথমে মই মেথছ বহিখন উলিয়াই লৈছোঁ আৰু তাৰ ভিতৰত দাগ থকা অংকবোৰত এনেদৰে হাত ঘূৰাইছোঁ আৰু শেষত দেখুৱাম যে এইবোৰ কেনেদৰে আকৌ আগৰ দৰে অৰ্থাৎ মই লিখা আখৰবোৰ নাইকিয়া হৈ গৈছে। আমি জানো যে যিকোনো বৰ্ণ, সেইটো ইংৰাজীয়ে হওক নাইবা অসমীয়াই হওক, বাৰে বাৰে লিখিলে ভাল হৈ গৈ থাকিব। গতিকে ৰিজাল্টটো চাই প্লিজ কমেণ্ট কৰিব যে এই কিতাপখন সৰু ল'ৰা ছোৱালীৰ নাইবা আমাৰ কামত আহিব নে নাই। ৰিজাল্টটো চাই চাগে গমেই পালা যে আগতে লিখা বৰ্ণবোৰ অলপো নোৰোৱাকৈ একেবাৰে নাইকিয়া হৈ গৈছে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, লগ হ'ম অন্য এটা ভিডিঅ'লৈ।